welcome to my YouTube channel Rituraji Vlog. আজি মই দেউতাৰ লগত পথাৰলৈ আহিলো। পথাৰৰ পৰিবেশ দেখুৱাম বুলি ভাবিছো। ভিডিঅ'টো বৰকৈ চাই থাকিব। আজি মই দেউতাৰ লগত পথাৰলৈ আহিলো। এ আমাৰ ট্ৰেক্টৰ। আজি মই আপোনালোকক দেখাব বিচাৰিছো পথাৰৰ পৰিবেশ। যোৱাবছৰৰ ভিডিঅ' দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমাৰ অঞ্চলৰ প্ৰায়ভাগ লোক বাও খেতিৰ ওপৰত নিৰ্ভৰশীল। ধান সিঁচাৰ পৰা ধৰি ধান দাই ডাঙৰি কঢ়িয়ালৈকে কিমান কষ্টৰে ধান চপোৱা হয় আজি মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আঘোণমহীয়া বতৰ। এয়া দাৱনীয়ে ধান দাই আছে। তাই পানী দেখোন লং পেণ্টটো খুলি ল'ব লাগিব। আটাই নপৰিবি অ। এয়া আহি আমাৰ পথাৰৰ পৰা আহিছোহি। মা আৰু বাই ধান দাই আছে। এয়া তাইৰ মাহঁতে ধান দাই আছে। চাওক এথো পানীত কেনেদৰে ধান দাই আছে। দিনৰ দিনটো এনেদৰে পানীত ধান দাই থকাটো কিমান কষ্ট হৈছে। এয়া আমি কাপোৰৰ চালি বনাইছো। দুপৰীয়াৰ সাজ ইয়াতে খাব। এয়া পোৰা মাছ আৰু লাই শাকৰ জবৰাৰে বৰদেউতাহঁতে আপং অলপ খাবলৈ লৈছে। এয়া দেউতাই ডাঙৰি বান্ধি থৈছে। এয়া চাওক বোকাপানী ৰাস্তাৰে কেনেকৈ ডাঙৰি কঢ়িয়াব লগা হৈছে। আমাৰ পথাৰৰ পৰা প্ৰায় 700 মিটাৰ ধৰি বোকাপানীৰ মাজেৰে আলিলৈ ডাঙৰিবোৰ কঢ়িয়াব লাগে। আজি আমাৰ 6টামান ডাঙৰি বান্ধিছে। এতিয়া চাইকেলেৰে ঠেলি লৈ যামগে। হাই গাইস, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। বাই বাই।